আমাৰ প্ৰক্ৰিয়া চলি আছে, নিযুক্তি হ'ব। আমি এটা ৰেচনেলাইজেশ্যনো কৰি খুব সোনকালে আমি অসমৰ বিদ্যালয় শিক্ষাত যি শিক্ষকৰ সমস্যা আছে এই সমস্যাৰ এটা দীৰ্ঘকালীন আমি সমাধান কৰিবলৈ সক্ষম হ'ম। এতিয়া প্ৰাক প্ৰাথমিকৰ পৰা মাতৃভাষাৰ মাধ্যমতে হ'ব, কিন্তু তাৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীয়ে নজনা ইংৰাজী ভাষাটো আমি পৰিৱেশ পৰিস্থিতিৰ আজিৰ যি বিশ্ব পৰিৱেশ পৰিস্থিতি ভাৰতবৰ্ষৰ যি উচ্চ শিক্ষাৰ যি পৰিৱেশ আছে তাৰ কাৰণে প্ৰয়োজন হোৱা ইংৰাজী ভাষাটো আমি শিকাব লাগিব। আৰু তাৰ কাৰণে আমি কেৱল বিজ্ঞান আৰু গণিতটো ইংৰাজীতেই হয়, গণিত আৰু বিজ্ঞান আমি ইংৰাজী ভাষাত পাঠ্যপুথি দিছোঁ, কিন্তু বিদ্যালয়খনৰ মাধ্যম অসমীয়াত থাকিব। গতিকে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া শিক্ষকসকলে বুজাব কথাবিলাক মাতৃভাষাৰ মাধ্যমতেই বুজাব, কিন্তু পাঠ্যপুথিৰ কিছু অনুশীলন তেওঁলোকে ইংৰাজীত এতিয়াৰ পৰা কৰিব লাগিব, যাতে আগলৈ তেওঁলোকে ডাক্তৰ হোৱা ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে যাতে ভালভাৱে অৱতীৰ্ণ হ'ব পাৰে, অংশগ্ৰহণ কৰিব পাৰে। আমাৰ এই চৰকাৰী বিদ্যালয়সমূহৰ পৰাও যাতে আমি ডাক্তৰ ওলাব পাৰোঁ, ইঞ্জিনিয়াৰ ওলাব পাৰোঁ, বিষয়া ওলাব পাৰোঁ, তাৰ কাৰণে এই ব্যৱস্থা কৰা। সোনকালে আমি অসমৰ বিদ্যালয় শিক্ষাত যি শিক্ষকৰ সমস্যা আছে এই সমস্যাৰ এটা দীৰ্ঘকালীন আমি সমাধান কৰিবলৈ সক্ষম হ'ম। এতিয়া প্ৰাক প্ৰাথমিকৰ পৰা মাতৃভাষাৰ মাধ্যমতে হ'ব, কিন্তু তাৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীয়ে নজনা ইংৰাজী ভাষাটো আমি পৰিৱেশ পৰিস্থিতিৰ আজিৰ যি বিশ্ব পৰিৱেশ পৰিস্থিতি ভাৰতবৰ্ষৰ যি উচ্চ শিক্ষাৰ যি পৰিৱেশ আছে তাৰ কাৰণে প্ৰয়োজন হোৱা ইংৰাজী ভাষাটো আমি শিকাব লাগিব। আৰু তাৰ কাৰণে আমি কেৱল বিজ্ঞান আৰু গণিতটো ইংৰাজীতেই হয়, গণিত আৰু বিজ্ঞান আমি ইংৰাজী ভাষাত পাঠ্যপুথি দিছোঁ, কিন্তু বিদ্যালয়খনৰ মাধ্যম অসমীয়াত থাকিব। গতিকে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া শিক্ষকসকলে বুজাব কথাবিলাক মাতৃভাষাৰ মাধ্যমতেই বুজাব, কিন্তু পাঠ্যপুথিৰ কিছু অনুশীলন তেওঁলোকে ইংৰাজীত এতিয়াৰ পৰা কৰিব লাগিব, যাতে আগলৈ তেওঁলোকে ডাক্তৰ হোৱা ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে যাতে ভালভাৱে অৱতীৰ্ণ হ'ব পাৰে, অংশগ্ৰহণ কৰিব পাৰে। আমাৰ এই চৰকাৰী বিদ্যালয়সমূহৰ পৰাও যাতে আমি ডাক্তৰ ওলাব পাৰোঁ, ইঞ্জিনিয়াৰ ওলাব পাৰোঁ, বিষয়া ওলাব পাৰোঁ, তাৰ কাৰণে এই ব্যৱস্থা